আজি আমাৰ গাঁৱত হ'বলৈ গৈ আছে নাইট ফুটবল ফাইনেল মেচ তাত মই চাবলৈ এতিয়া গৈ আছোঁ হাই হেল্ল' এণ্ড হাউ আৰ ইউ মই লুকমান ৱেলকাম বেক টু মাই ইউটিউব চেনেল লুকমান'ছ ব্লগ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল লুকমান'ছ ব্লগ আজি নগাঁও বৰভেটিত হ'বলৈ গৈ আছে নাইট ফুটবল ফাইনেল মেচ গতিকে কোনোদিনা হোৱা নাছিল গতিকে এইবাৰ প্ৰথমবাৰৰ বাবে হ'বলৈ গৈ আছে নাইট ফুটবল ফাইনেল মেচ 2022 তেওঁ মোৰ লগত খালি আপোনালোকে চাই থাকিব বহুত মানুহ হৈছে কেনেকুৱা লাগিছে খেল উপভোগ কৰি আল্লাহ নক'বা আৰু ভাল লাগিছে কেনেকৈ কৈছ এনেকুৱা ধৰণৰ খেল হ'ব বুলি ভাবিছিল নে ক'বলৈতো ভবা নাছিলোঁ বৰভেটিত যে এনেকুৱা খেল এখন হ'ব পাতিব পাৰিছে এই ল'ৰাখিনিক একদম বহুত ধন্যবাদৰ পাত্ৰ তেওঁলোকক আমি চিৰ নমস্কাৰ তাৰমানে ইমান ধুনীয়া এটা খেল আয়োজন কৰিছে বহুত কেনেকুৱা লাগিছে খেল চাবলৈ বহুত ধুনীয়া বৰভেটি গাঁৱত ধুনীয়া এটা পৰিৱেশ বৰ্তমান বৰভেটি গাঁৱতে নহয় গোটেই অঞ্চলৰ মানুহ আহিছে ইয়াত চাবলৈ মোৰ ভাইটি আছে লগত দৰ্শক হিচাপে আজি খেলখনৰ বিষয়ে কি ক'ব ধুনীয়া বৰভেটি প্ৰথম এনেকুৱা হৈছে বহুত ভাল লাগিছে ভাবিছিল নে এনেকুৱা হ'ব বুলি পেলাই আৰু যিখিনি ল'ৰাই কষ্ট কৰিছে তাৰ কাৰণে তেওঁলোকক ধন্যবাদৰ পাত্ৰ ভৱিষ্যতে আগবাঢ়ি যাবলৈ আমি সহায় সহযোগিতা আগবঢ়াম ভাল লাগিছে ৰাইজে উপভোগ কৰিছে ঠিক তেনেদৰে আমি যেনেদৰে ভাবিছিলোঁ আৰু আশা কৰি যাওঁ এনেকৈ আগতে খেল পাতি যাব আৰু এইটো হৈছে আজি খেলখনৰ উইনাৰ ট্ৰফি গতিকে এই ট্ৰফিটোৰ কাৰণে আজি হ'বলৈ গৈ আছে নাইট ফুটবল ফাইনেল মেটচ আজি আছে মোৰ লগত দাদা আছে খেল চাব আহিছে গতিকে নাইটত আজি বৰভেটি গাঁৱত কোন নম্বৰৰ বাবে হ'বলৈ গৈ আছে নাইট ফুটবল ফাইনেল মেটচ গতিকে দাদা আপোনাৰ কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে প্ৰথমবাৰৰ বাবে আমাৰ এই জেগাত এনেকুৱা এটা অনুষ্ঠান হৈছে ত' সেইকাৰণে বহুত এক্সাইটেড হৈ চাবলৈ আহিছোঁ তাকে চাওঁ এতিয়া খেল কেনেকুৱা হয় প্ৰত্যেক বছৰে হ'বলৈ আশা কৰেনে একদম আশা কৰোঁ ভাল লাগে ইয়াতে দুইখন গাঁৱৰ মানে চবৰে ৰাইজৰ মিলা প্ৰীতি দেখি পেলাই ভাল লাগিছে কাৰণ আমাৰ ইয়াতে দুখন গাঁও আছে বৰভেটি নাটগাঁও আৰু আমাৰ গৰীয়া গাঁও এখন গাঁও আছে গতিকে লগতে আমাৰ হিন্দু মুছলিমৰ যোনটো মানে মিলা প্ৰীতি সেইটো বস্তু ইয়াতে কমপ্লিটলি মানে দেখা যায় মানে কাৰণ হিন্দু মুছলিমৰ ইয়াত মিলা প্ৰীতিটো খুবেই আছে সেইটো কাৰণে এনেকুৱা ধৰণৰ অনুষ্ঠান এটা ইয়াত অনুষ্ঠিত হৈছে নহ'লে অনুষ্ঠান এটা ইয়াত অনুষ্ঠিত নহ'লে ইমান ধুনীয়া নাইটত হয়নে ইয়াত এতিয়া বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনাই থকা হৈছে আৰু সম্বৰ্ধনা জনোৱাৰ কিছু সময়ৰ পিছতে সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু সাংস্কৃতিক অনুষ্ঠানৰ কিছু সময়ৰ পিছতে আৰম্ভ হ'বলৈ গৈ আছে আজি ফুটবলৰ মহাযুদ্ধ খেলখনৰ বিষয়ে কি ক'ব ছাৰ বৰভেটি গাঁৱৰ আজি সৌভাগ্য যে আমাৰ পুৰুষ সকলো পুৰুষ মৰি গ'ল কিন্তু তেওঁলোকে এই ডে নাইট খেলখন পাতিব পৰা নাছিল পোনপ্ৰথমবাৰ কাৰণে আমাৰ বৰভেটি গাঁৱত এই ডে নাইট খেলখন হোৱাৰ কাৰণে উৎফুল্লিত আৰু ৰাইজক ধন্যবাদ জনাইছোঁ গতিকে আজিৰ বিশিষ্ট অতিথি গতিকে ছাৰ এনেকুৱা ধৰণৰ অনুষ্ঠান যে বৰভেটি গাঁৱত অনুষ্ঠিত হৈছে তাৰ ওপৰত আপুনি কি ক'ব হয় আচলতে এইটো আমি সকলোৱে আচৰিত হৈ গৈছোঁ একত্ৰিত হৈ খেলৰ কাৰণে প্ৰয়োজনীয় অনুষ্ঠিত কৰিবলৈ এনাজৰীডাল ইয়াত এটা মই বিশেষ লক্ষ্য কৰিছোঁ এই কথাটো এটা গুৰুত্বপূৰ্ণ কথা বিশিষ্ট অতিথি গতিকে আমাৰ মাজত আহিছে গতিকে আজি দাদা খেলখন কেনেকুৱা লাগিছে খুব সুন্দৰ এটা পৰিৱেশ আমি অনুভৱ কৰিছোঁ আৰু এনেকুৱা এটা পৰিৱেশত সুন্দৰভাৱে অনুষ্ঠিত হ'ব সকলোৱে শান্তি শৃংখলা বজাই আৰু আমাক খেলি খুব সুন্দৰভাৱে খেলখন খেলি দিব বুলি আমি আজি আমাৰ গাঁৱৰ ডেকা বহুত দলৰ মূৰত আজি এই খেলখন অনুষ্ঠিত হৈছে গতিকে কি ক'বা বহুত বছৰ মূৰত এখন নাইট খেল হৈছে আমাৰ আশা কৰোঁ প্ৰতি বছৰে যে হয় তাকে আশা আৰু বেষ্ট গ'ল স্ক'ৰ ট্ৰফি দিছে আমাৰ দাদায়ে গতিকে কি ক'ব আজি খেলখনৰ বিষয়ে খুব ভাল লাগিছে আমাৰ বৰভেটিত প্ৰথমবাৰৰ কাৰণে 900 ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু আজি চূড়ান্ত খেলখন
আৰু এইখন খেলত আজি যথেষ্ট মানুহৰ সমাগমো হৈছে। লগতে মোৰ ভাইটি লুকমান আহমেদক তেখেতকো ধন্যবাদ জনাইছোঁ। তেখেতে বহুত আগুৱাই গৈছে এই ক্ষেত্ৰখনত, ইউটিউবৰ ক্ষেত্ৰখনত, আৰু কৃষ্টি কলা দৰ্শনৰ ছাত্ৰী বিহুৱা ছাত্ৰী সমিতিখনক ধন্যবাদ জনাইছোঁ। আমি সকলো আগতে নৃত্য অনুষ্ঠান আৰম্ভ হ'ব আৰু এতিয়া আপোনালোকে চাব পাৰিব সাংস্কৃতিক অনুষ্ঠান। ৰয়েল ইছলাম, তুমি য'তে আছা তোমাক চলেণ্ডাৰ বিচাৰিছে। ৰয়েল ইছলাম, তুমি য'তে আছা তোমাক চলেণ্ডাৰ বিচাৰিছে। পৰ্বতে পৰ্বতে খালো জৰাতে খালো জৰাতে কটা দিয়া গৰে এই দেহিও সৈতে শপতে ও সুন্দৰা জীৱনে মৰণে সুন্দৰা জীৱনে মৰণে সুন্দৰা তোমাৰ মৰমৰে কোনে কি বকুল ফুল খুবতে কপৌ ফুল হাততে যে টুকাৰ मेरी
বলি বাহাত বলি নাচিছে আলে ফুলে কৈ সৰুৱা হালিছে মুখে মুখে হাঁহি দেখো মুখে মুখে হাঁহি দেখো ফুলৰ পাতত কাচোন এই গাঁৱতে দেখো নতুন সপোন কোনে জুমি চাই জুৰি তাপোন ফুলৰ পাতৰ কাচোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন কিছু দৰ্শকসকল আৰম্ভ হ'ব ৰাষ্ট্ৰীয় সংগীত আঁতৰি যাবৰ বাবে আমি অনুৰোধ জনাইছোঁ অলপ চাইডলৈ আহি যাওক ফাইনেল মেচ मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे ধন্যবাদ ৰাষ্ট্ৰীয় সংগীত আৰম্ভ হৈ গ'লগৈ আৰু এতিয়া কমিটি মেম্বাৰবোৰ মিট আপৰ কাৰণে গৈ আছে কিয়নো আজি ফুটবলৰ ফাইনেল মেচ আৰু আপোনালোকে দেখা পাইছে কমিটি মেম্বাৰবোৰ এতিয়া এজন এজনকৈ মিট আপ কৰিবলৈ লৈ আছে প্ৰথমবাৰৰ বাবে বৰভেটিত হ'বলৈ গৈ আছে নৈশ ফুটবল মেচ 2022 টুডে ইজ ফাৰ্ষ্ট টাইম নাইট ফুটবল মেচ এট বৰভেটি নগাঁও প্লেগ্ৰাউণ্ড 2022 আজিৰ নৈশ ফাইনেল মেচখন আছে ইটাপাৰা বনাম গান্ধীবুৰীৰ মাজত হোৱাইট কালাৰ জাৰ্চিৰ পৰিধান কৰা দলটো হ'ল ইটাপাৰা আৰু য়েল্ল' কালাৰ জাৰ্চিৰ পৰিধান কৰা দলটো হ'ল গান্ধীবুৰী গতিকে মিট আপৰ কিছু সময়ৰ পিছত আৰম্ভ হ'বলৈ গৈ আছে আজি নৈশ ফুটবল ফাইনেল মেচ 2022 অংকুৰ পাটৰ প্ৰশান্ত ডেকা ৰজা সুৰজ পাটৰ প্ৰাঞ্জলি বৰদলৈ পংকজ বৰদলৈ আমাৰ থাকি গৈছে মুকুল ডেকাদেৱ তেখেতক আমি আদৰণি জনাইছোঁ নয়নমণি ডেকা ৰজা ইয়াৰ পিছতে আমি খেল পৰিচালনা কৰিম খেল পৰিচালক মই কণ্ঠেৰ ৰাজা পৰিচালক হিচাপে কোৰ্ট অফিচিয়েল হিচাপে পৰিচালনা কৰিব কাম কৰিছোঁ ইয়াৰ পিছতে আমি শৈলেন ভূঞা ৰেফাৰী আছাম ৰয়েল ইছলাম ৰেফাৰী পাৰ্শ্বদী দাস জাছেদ জামান তিতাপাৰা ছবিকুল হুছেইন তিতাপাৰা মোৰ চৰকাৰ তিতাপাৰা নকুল বৰা ইটাপাৰা বৰভেটি অঞ্চলৰ তিতাপাৰা ক্ৰীড়াপ্ৰেমী ৰাইজ কবিতা বদলে ইটাপাৰা লংবি ৰংঘৰ সমন্বয়ৰ এক সেতু গ্ৰহণ কৰি এই অঞ্চলত দৰ্শনেৰে দীপজ্যোতি ডেকা অতি সুন্দৰ পৰিৱেশত জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানত বেছি সময় নকৰি আমি চূড়ান্ত মুহূৰ্তটিলৈ আগবাঢ়িবৰ বাবে আমি ইয়াৰে এই খেলখনৰ উদ্বোধনী হৈছে বুলি ঘোষণা কৰিছোঁ ধন্যবাদ আমি আজিৰ নাইট ফুটবল ফাইনেল মেচ 2022 এতিয়া উদ্বোধনী কৰিব আৰু এটা বোমৰে আজিৰ খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে ইয়াৰ পিছতে আৰম্ভণি হৈ যাব খেল ইয়াৰ আৰম্ভণি হৈ গ'লগৈ আজিৰ ফুটবল ফাইনেল মেচখন আজিৰ ফুটবল ফাইনেল মেচখন আছিল গান্ধীবুৰী আৰু ইটাপাৰাৰ মাজত য়েল্ল' কালাৰ জাৰ্চিৰ পৰিধান কৰা দলটো হ'ল গান্ধীবুৰী আৰু হোৱাইট কালাৰ জাৰ্চিৰ পৰিধান কৰা দলটো হ'ল ইটাপাৰা আজিৰ ফুটবল ফাইনেল মেচ চাবলৈ দৰ্শকৰ যথেষ্ট পৰিমাণৰ ভিৰ হৈছে নহ'বনো কিয় কাৰণ কোনোদিনে এনেকুৱা ধৰণৰ নৈশ ফুটবল ফাইনেল মেচ অনুষ্ঠিত হোৱা নাছিল আৰু এইবাৰ প্ৰথমবাৰৰ বাবে হৈছে আৰু যাৰ কাৰণে দৰ্শকৰ লানি নিচিঙা ভিৰ হৈছে Today's football final match at Borbheti playground, people are come to watch, enjoying and supporting their own team. আজিৰ নৈশ ফুটবল ফাইনেল মেচখন উপভোগ কৰিব অহা দৰ্শকক
ধন্যবাদ জনাব লাগিব কাৰণ তেখেতলোকে খুব নিয়াৰিকৈ আৰু খুব সুন্দৰকৈ আজিৰ এই খেলখন উপভোগ কৰি আছে। বৰভেটি বা কাছমাৰী মৌজাটোৰ কাৰণে এটা ইতিহাস হিচাপে হৈ ৰ'ব কাৰণ কোনোদিনে এনেকুৱা ধৰণৰ খেল অনুষ্ঠিত হোৱা নাছিল আৰু এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে, যাৰ কাৰণে দৰ্শকৰ মনত অত্যন্ত হেঁপাহ উৎসাহ আৰু উদ্দীপনা দেখা পোৱা গৈছে আৰু তেওঁলোকে আশা কৰিছে যাতে প্ৰতি বছৰে বছৰে এনেকুৱা ধৰণৰ ফুটবল ফাইনেল মেটচ চাবলৈ আশা কৰিছে। আজিৰ ফুটবল ফাইনেল মেটছত দুয়োটা দলৰ প্ৰদৰ্শনী খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰি আছে দুয়োটা দলে নিজৰ নিজৰ খেল আৰু ৰাইজেও খুব সুন্দৰভাৱে উপভোগ কৰি আছে কাৰণ ভাবা নাছিল এনেকুৱা ধৰণৰ ফুটবল ফাইনেল মেটচ এখন হ'ব বুলি পেলাই আৰু এনেকুৱা ধৰণৰ সুন্দৰ খেল এখন প্ৰদৰ্শন কৰিব পাৰিব বুলি পেলাই। বৰ্তমানলৈকে কোনো দলে গ'ল দিবলৈ পৰা নাই, গতিকে গ'ল চাবলৈ হ'লে ৰাইজে অকণমান অপেক্ষা কৰিব লাগিব। ফুটবল ট্ৰফিক লৈ দুয়োটা দলৰ মাজত এতিয়া যুঁজ চলি আছে, গতিকে এই যুঁজত কোন বিজয়ী হয় সেইটো নাজানো। সম্পূৰ্ণ খেলখন চাই থাকিলে আপোনালোকে গম পাব বা দেখা পাব আজিৰ খেলখনৰ বিজয়ী কোন। ইটাৰ পৰা বল লৈ পেলাই গৈ আছে গান্ধীগুৰিৰ গ'ল পোষ্টলৈ আৰু এয়া মাৰি দিলে আৰু এয়া বাচি গ'লগৈ, গ'ল পোষ্টৰ ওপৰেদি গ'লগৈ, নহ'লে গ'ল আছিল প্ৰায়। আজি খেলখনত বহুত মানুহ হৈছে, মানে কি গোটেই ফিল্ড মানে কি নধৰা হৈছে ইমান মানুহ, আৰু গতিকে মানুহবিলাক এক্সাইটেড, চাবলৈ বহুত উৎসাহী, গতিকে চাবলৈ সকলো হিলদল ভাঙি আহিছে। একদম আজি ফুটবল খেল উপভোগ কৰিবলৈ একদম বহি লৈছে। কেনেকুৱা লাগিছে? মজা লাগিছে, মাইনা কৈ মজা। কেনেকুৱা মজা? গতিকে খাৰা হৈ বহি সকলোৱে উপভোগ কৰি আছে। লুকমান কেনেকুৱা আজি? কেনেকুৱা? চিনি পাইছো কিয় চিনি নাপাব? মানস নহয়, মানস। টিমটোৱে ভাল খেলিছে। ই ধীৰাজ আমাৰ লগত ৰাতিপুৱা খেলে, একলগত আমি খেলো। আৰু এটা প্লেয়াৰ আছে গণেশ, 5 नंबर और 3 नंबर और नवो। खेल देख के कैसा लगा है? खेल देख के बढ़िया, सबको पहचानता है। इधर में सब प्लेयर हमारा जान पहचान है। सुबह हम लोग खेलते हैं। हम लोग ये इटापारा का सपोर्टर है। इटापारा सपोर्टर। आज मतलब कौन जीतेगा? इटापारा 100% इटापारा जीतेगा। बहुत अच्छे बढ़िया गोलकीपर है, इसका नाम है धीराज। দুইটা দলে সমান যুঁজ দি আছে, দুইটা দলৰ যুঁজ একদম সমান হৈ আছে, চাবলগীয়া। কোনো দলে এতিয়ালৈকে গ'ল দিবলৈ পৰা নাইকিয়া আৰু দৰ্শকসকলক দেখুওৱা নাছিলোঁ, যাৰ বাবে দৰ্শকসকলক দেখুৱালোঁ। আৰু আজিৰ এই খেলখনত বহুতো মোৰ বন্ধু বান্ধৱ লগ পালোঁ বহুদিনৰ মূৰত, গতিকে বহুতে ভাল লাগিল। দুইটা দলে চেষ্টা কৰি আছে গ'ল দিবলৈ, কিন্তু এতিয়ালৈকে সক্ষম হোৱা নাইকিয়া। আৰু দুইটা দলৰ পাছিং ষ্টাইল, কাটিং ষ্টাইল, ডিফেণ্ডিং খুব সুন্দৰ। এনেকুৱা এখন ফুটবল ফাইনেল মেটচ উপভোগ কৰিম বুলি ভবা নাছিলোঁ। আজিৰ এই ফুটবল ফাইনেল মেটচখন উপভোগ কৰি পেলাই আৰু দৰ্শকো চাই পেলাই খুব ভাল পাইছে। দৰ্শকৰ হুলস্থুল, চিঞৰ-বাখৰ আৰু ক্ৰাউড মুভমেণ্টৰ মাজত আজি এই খেলখন আগুৱাই গৈ আছে। বৰ্তমানলৈকে গান্ধীগুৰিৰ প্ৰদৰ্শন অকণমান উন্নত, যদিও ভাল ডিফেণ্ডিং কৰি আছে ইটাপাৰা টিমৰ দ্বাৰা ডিফেণ্ডিং ভাল হৈ আছে আৰু সেই হেতুকে গান্ধীগুৰিয়ে পৰা নাইকিয়া বা সক্ষম হোৱা নাইকিয়া গ'ল এটা দিবলৈ। দৰ্শকে হুলস্থুল, চিঞৰ বাখৰ কৰি পেলাই আজিৰ খেলখন উপভোগ কৰি আছে। গতিকে দৰ্শকৰ চিঞৰ বা হুলস্থুল নাথাকিলে খেলখন চাই পেলাই সঁচাকৈয়ে ভাল নালাগে আৰু দৰ্শকৰ চিঞৰৰ কাৰণে খেলখন চাবলৈ খুব ভাল লাগিছে, খুব সুন্দৰ লাগিছে। এনেকুৱা এখন খেল আৰু হুলস্থুলীয়া পৰিৱেশৰ মাজেৰে খেল এনেকৈয়ে আগুৱাই আছে। খেলৰ মাজৰ পৰা অকণমান দৰ্শকক দেখাবলৈ চেষ্টা কৰিছোঁ। কিমান দৰ্শক হৈছে আপোনালোকে দেখা পাইছে, বহুতো দৰ্শক, গোটেই ফিল্ড নধৰা হৈ আছে, ইমানেই দৰ্শক হৈ আছে, কিয়নো এনেকুৱা ধৰণৰ নৈ ফুটবল ফাইনেল মেটচ কোনোদিন
আমাৰ গাঁৱত বা মৌজাটোত হোৱা নাই আৰু সেই হেতুকে আজিৰ এই ফুটবল ফাইনেল মেচ চাবলৈ দৰ্শকৰ অত্যন্ত ভিৰ। আজিৰ খেলখনত দৰ্শকে পৰামৰ্শৰে উপচাই পেলাইছে। এইপিনে গেপ আছে দিয়া, ৱেল প্লে, আগুৱাই যোৱা। আজি মানে কি প্লেয়াৰবিলাকে কিমান পৰামৰ্শ শুনিব। বৰ্তমানলৈকে কোনো গ'ল হোৱা নাই, গতিকে মানুহবিলাকে গ'ল হ'বলৈ আশা কৰি আছে। গতিকে কোনোবা এটা টিমে মানে গ'লটো দিলে মানে কি খেলখন আৰু জমিব। হে দোস্ত, আজি খেলখন চাই পেলাই কেনেকুৱা লাগিছে? ভাল লাগিছে, হা ভাল লাগিছে, কেনেকুৱা লাগিছে? বঢ়িয়া বঢ়িয়া, ধুনীয়া। আজি কোন জিকিব? ক'ব নোৱাৰি, কাৰ ছাপোৰ্টাৰ সেইটোতো ক'ব পাৰি। চাপোৰ্টাৰ দুইটাৰে আৰু ক'বলৈ গ'লে না। কেনেকুৱা লাগিছে খেল চাই? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। কেনেকুৱা লাগিছে দাদা খেলখন উপভোগ কৰি? অতি সুন্দৰ, ইমান ধুনীয়াকৈ পতাৰ কাৰণে অশেষ ধন্যবাদ থাকিল আৰু তোমাৰ চেনেলটোকো ধন্যবাদ থাকিল লাইভ কভাৰ কৰাৰ কাৰণে। গান্ধীবুঢ়ী এটেকৰ ওপৰত এটেক কৰি আছে, কি ক'ব? নাই, হে আমাৰ লোকেল টিমে দিব, খেলে ক'ব ন? গতিকে এতিয়া লাঞ্চ টাইম হৈ আছে, কিবা কিবি আৰু খাব আৰু খোৱাৰ পিছতে আকৌ অনুষ্ঠিত হ'ব খেল। হাফ টাইমৰ পিছত আজি এই নৈ ফুটবল ফাইনেল মেচখন ষ্টাৰ্ট হ'ব ধৰিছে আৰু দুয়োটা দলৰ মাজত বলক লৈ পেলাই যুদ্ধ চলি আছে। হাফ টাইমৰ আগলৈকে কোনো দলে গ'ল দিবলৈ পৰা নাই আৰু এতিয়া যদি গ'ল এটা হয় খুবেই ভাল লাগিব। আৰু এতিয়া ইটাপাৰাই ফাউল কিক মাৰিবলৈ গৈ আছে আৰু এই ইটাপাৰাই ফাউল কিক মাৰিলে আৰু এইটো খুব সম্ভৱ গ'ল গ'ল গ'ল। ইটাপাৰাই আজিৰ ফুটবল নাইটত ফাৰ্ষ্ট গ'ল গান্ধীবুঢ়ীক দিছে। গতিকে পিপুল আৰ ভেৰি ইনজয়িং শ্ব' দিছ গ'ল, কাৰণ বহুত সময় পৰা অধীৰ অপেক্ষা নাছিল এটা গ'ল হ'ব, এটা গ'ল হ'ব আৰু সেই অধীৰ অপেক্ষাটো অন্ত পেলাই ইটাপাৰাই গান্ধীবুঢ়ীক এটা গ'ল দিলে। গ'ল এটা দিলে, ভাল লাগিছে, ভালে লাগিছে। মইতো কৈছিলে অলপ আগত কি ক'বা ইটাপাৰাই গ'ল এটা দিলে, নাইচ গ'ল, কি ক'বা ভাই? ভাল লাগিছে। গান্ধীবুঢ়ীয়ে গ'ল স্ক'ৰ কৰিবলৈ পূৰা চেষ্টা কৰি আছে অহৰহ, কিন্তু পাৰা নাইকিয়া। গতিকে কি হয় আৰু টাইমো বেছি নাইকিয়া, খুব অলপ সময় আছে। গতিকে অলপ সময়ৰ পিছতে খেল আৰু শেষ হ'ব। টাইমো বেছি নাই, মাত্ৰ 4 মিনিট সময় আছে। 4 মিনিটৰ ভিতৰত যদি গ'ল স্ক'ৰ কৰিব পাৰে তেনেহ'লে ড্ৰ হ'ব আৰু 4 মিনিটৰ ভিতৰত যদি গ'ল স্ক'ৰ কৰিব নোৱাৰে তেন্তে আজি খেলখনৰ উইনাৰ হ'বলৈ গৈ আছে ইটাপাৰা। গান্ধীবুঢ়ী টীমে অহৰহ চেষ্টা কৰি আছে গ'ল স্ক'ৰ কৰিবলৈ, কিন্তু সক্ষম হোৱা নাই। কি হয় আৰু টাইমো বেছি নাই, খুব কম সময় আছে, 4 মিনিটমান সময় আছে আৰু এই 4 মিনিটৰ ভিতৰত যদি গ'ল স্ক'ৰ কৰিব পাৰে তেনেহ'লে ড্ৰটো হ'ব আৰু যদি গ'ল স্ক'ৰ কৰিব নোৱাৰে তেনেহ'লে আজি খেলখনৰ উইনাৰ হ'বলৈ গৈ আছে ইটাপাৰা। আজিৰ এই খেলখন সমাপ্ত হোৱাৰ দিশে আগবাঢ়ি আছে আৰু মিনিমাম 2 মিনিটমান সময় আছে। এই 2 মিনিটৰ ভিতৰত আজিৰ এই খেলখন সমাপ্ত হ'ব আৰু গান্ধীবুঢ়ীয়ে চেষ্টা চলাই থকা হৈছে, কাৰণ গ'ল স্ক'ৰ কৰিব লাগে 2 মিনিটৰ ভিতৰত। যদি 2 মিনিটৰ ভিতৰত গ'ল স্ক'ৰ কৰিব নোৱাৰে তেনেহ'লে আজিৰ খেলখনৰ আজিৰ নাইট ফুটবল ফাইনেল মেটছৰ উইনাৰ হ'বলৈ গৈ আছে ইটাপাৰা। নাইট ফুটবল ফাইনেল মেচ চাবলৈ চকু আহি গ'লগৈ, কাৰণ আমাৰ ইয়াত কোনোদিনে এনেধৰণৰ নাইট ফুটবল মেচ অনুষ্ঠিত হোৱা নাছিল আৰু আজিৰ খেলখন ইমানতে সমাপ্ত কৰিল আৰু আজিৰ খেলখনৰ উইনাৰ হ'ল ইটাপাৰা একাদশ। গান্ধীবুঢ়ী সিনিয়র আছে আছে নগদ 10,000 টাকা আৰু চলন্ত ট্ৰফি এয়া বঁটা প্ৰদান কৰিছে, যিটো আমাৰ দাদা প্ৰফুল্লনাথ ভৰ্তি চবেই হাজৰিকা সহগম পদক ক্ৰীড়াকন্তা মহাস্থান প্ৰথমবাৰৰ বাবে বৰবেদীত এখন নৈশ খেল হৈ গ'ল। গোটেই টুৰ্ণামেণ্টটোত আৰু নৈশ খেলখনত আপুনি খেলি কেনে অনুভৱ কৰিছে? খেলি ভালে অনুভৱ কৰিছোঁ মই। অনুভৱ মোৰ ভালে হৈছে খেলি। বিফল হাৰিছোঁ যদিও মন বেয়া হোৱা নাই। টিমটো এনেকৈ আগুৱাই লৈ যাবলৈ মই আগলৈ চেষ্টা কৰিম, তাকে কৈ মই সামৰণি মাৰিছোঁ। 15,000 টকা আমি আগবঢ়াম। গতিকে সমীৰ হাজৰিকা যিটো আমি বঁটা প্ৰদান কৰিব অনুৰোধ জনাইছোঁ।
মানুহখিনি অলপ গেপ দে না ভাই যিভাৱে পাতিছে বহুত ভাল লাগিছে খেলি আৰু আমাৰ একাৰ পৰা জয়ী হৈছে আৰু খুবেই আনন্দিত সকলো সদস্যবৃন্দক মোৰ তৰফৰ পৰা আৰু আমাৰ একাৰ পৰা FC তৰফৰ পৰা ধন্যবাদ যাচিলোঁ আৰু নেক্সট ইয়েৰো যে এনেকৈ খেল পাতে আৰু আমাক নিমন্ত্ৰণ কৰে আমি ভাল প্ৰদৰ্শন দেখাব পাৰোঁ ইয়াৰ বাবে আমি ধন্যবাদ জনাওঁ বৰভেটিত 2022 চনত যি নাইট ফুটবল খেল অনুষ্ঠিত হৈ গৈছে গতিকে এনেকুৱা ধৰণৰ খেল অনুষ্ঠিত হোৱা নাছিল গতিকে এইবাৰ প্ৰথমবাৰৰ বাবে হৈছে আৰু এইবাৰ খেলখনৰ নাইট ফুটবল মেটছৰ উইনাৰ হ'ল ফাইনেলৰ উইনাৰ হ'ল ইটাপাৰা গতিকে বহুতে ভাল লাগিছে দৰ্শকে সুন্দৰভাৱে উপভোগ কৰিছে তেন্তে কেনেকুৱা পালে আজি ফুটবল নাইট ফাইনেল মেটছখন চাই পেলাই সঁচাকৈ বহুত ভাল লাগিল তেনেহ'লে আপোনালোকে চাই থাকিব মোৰ ব্লগছটো গম পাইছে লুকমানছ ব্লগ আৰু মোৰ ব্লগছটো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি সঁচাকৈ ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ